তো এতিয়ালৈকে ভিডিঅ'টো ষ্টাৰ্ট হোৱা নাই, তো আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব, তেতিয়াহে বুজি পাব। মানে এই ভিডিঅ'টো অনলি কাৰ্বি আংলঙৰ পৰা গুৱাহাটীলৈ অহা হৈছে, আৰু এই ভিডিঅ'টো কোনো ধৰণৰ কথা কোৱা নহ'ব, অনলি জাৰ্ণিটো দেখা পাব। তো শেষলৈকে ভিডিঅ'টো চাই থাকক। তো ভিডিঅ'টো ষ্টাৰ্ট, লেটছ গো ষ্টাৰ্ট। তো হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো মানে আজি গৈ আছোঁ, আমি এতিয়া হেৰি গৈ আছোঁ আপোনাৰ কাৰ্বি আংলঙত গৈ আছোঁ। এতিয়া আপোনাৰ লামডিং পাম, এতিয়া লামডিঙলৈ 10 কিলোমিটাৰমান আছে মানে, আৰু বাকী আপোনাৰ কি আছিলে এইটো লংকা এইবিলাক পাৰ কৰি মেলি আহিলোঁ। এতিয়া আমি গৈ আছোঁ আমি কাৰ্বি আংলং, আৰু কাৰ্বি আংলং পামগৈ আৰু আছে আৰু খুব বেছি 50 কিলোমিটাৰমান আছে চাগে দেই। তাৰপিছত তাকে আমি গৈ আছোঁ, আৰু ৰাতিপুৱা মানে আহা জাৰ্ণিটোহে দেখাম, মানে ৰাতি মানে দেখাব নোৱাৰিম, মানে 5 মিনিট ঢেৰ মাল বস্তু আছে আপোনাৰ আমাৰ অফিচাৰজনৰ মানে কি আছিলে চোফা মানে বহুত বস্তু আৰু হেৰি কৰা আছে, মানে এই গাড়ীখন লুট দিছে। তো সেইটো কাৰণে আমি মানে লুট দি আমি কাৰ্বি আংলঙত থৈ আহিব লাগিব, আৰু অহা জাৰ্ণিটো আপোনালোকক দেখাম নে কি কয়। তো মানে এতিয়া আৰু বেছি নকৰোঁ, এতিয়া মানে আৰু ইমান হেৰি নাই, এতিয়া বিন্দাছ মানে ৰাতিপুৱাই লগ পাম, আৰু ৰাতিপুৱা জাৰ্ণিটো লগ পাম হা। তো আজিলৈ ইমানেই নহয়, মানে নেক্সট ৰাতিপুৱা লগ পাম। তো এই আমাৰ ৰাতিৰ খানা পোলাও বনাম এতিয়া, মাংস ভাজিব, এতিয়া মাংস ভাজিব, আৰু পূৰা একদম হাঁহিহেঁতে চবৰে, আৰু ধুনীয়াকৈ আলু চালু থৈ দিব পাৰোঁ। তো একদম ধুনীয়াকৈ ৰাতি চলি থাকিব। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব, মানে ৰাতিপুৱা অহা জাৰ্ণিটোহে লগ পাম নে কি। তো এতিয়া মানে ৰাতি ইমান দেখুৱাব পৰা নাই, আৰু ৰাতি ইমান দেখাব নোৱাৰিতো, আৰু আন্ধাৰ সেইবাবে এতিয়া দেখা নাপাব ৰাতি, আৰু দিনত অহা জাৰ্ণিটো দেখা পাব। তো ইয়াত ধুনীয়াকৈ পোলাও বনাব, এতিয়া ধুনীয়াকৈ খাম আৰু বিন্দাছ কৰি থাকিম। তো ৰাতিপুৱা লগ পাম, গুড নাইট। এয়া খোৱা বোৱা নেদেখাওঁ, আৰু একদম ৰাতিপুৱা দেখাম না কি, একদম গুড নাইট। এতিয়া গুড নাইট, মৰ্ণিং লগ পাম, গুড মৰ্ণিং। তো ৰাতিপুৱা নেক্সট মৰ্ণিঙত আপোনালোকক লগ পাই গ'লোঁ। আৰু চাওক না কাৰ্বি আংলঙৰ পাহাৰখিনি চাওক না, কি ধুনীয়া একদম। ৰাস্তা এতিয়া বৰ্তমান বাজিছে 5টা, আৰু 5টা বজাত আমি মানে গুৱাহাটী মুখলৈ গৈ আছোঁ, আৰু মানে কাৰ্বি আংলঙৰ পৰা গুৱাহাটী আহি আছোঁ। তো বহুতো আছে, আৰু এতিয়াও কোনো 200 কিলোমিটাৰমান বেছি আছে, বহুত আহিলোঁ আৰু বহুত আছেই, আৰু বহুত আছে। তো একদম পূৰা বিন্দাছ আহি আছোঁ, আপুনি শেষলৈকে জাৰ্ণিটো চাই থাকক।